পাৰফেক্ট নহ'ব। যদি পাৰফেক্ট হ'ব বিচাৰে তেন্তে নিজৰ কাৰণে পাৰফেক্ট হওক। যিমান দামী খাদ্যই নহওক, গেলি পচি গ'লে তাৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে শিক্ষা যিমানেই নাথাকক, যদি মনুষ্যত্বই নাথাকে সেই শিক্ষাৰো কোনো মূল্য নাথাকে। সাপে তাৰ বিষ নিজৰ দাঁতত ৰাখে, কুকুৰে বিষ ৰাখে নিজৰ জিভাত, কেঁকুৰাই তাৰ বিষ ৰাখে নিজৰ ঠেঙত। কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ বিষ থাকে হৃদয়ত। কেতিয়া কাৰ দুৱাৰত থিয় হ'বলগীয়া হয় সেয়া ভগৱানে ভালকৈ জানে। গতিকে কোনো মানুহক অমানৱীয়ৰ দৰে ব্যৱহাৰ কৰা উচিত নহয়। সমস্যাৰ সমুদ্ৰত ডুবি গৈছো বুলি ভাবি আতংকিত নহ'ব। সৃষ্টিকৰ্তাৰ ওপৰত আস্থা ৰাখক। হয়তো তেওঁ আপোনাক তুলি আনিব, নহ'লে আপোনাক সাঁতুৰিবলৈ শিকাব। যিজনে ঠগে তেওঁ চালাক হ'ব পাৰে, কিন্তু যিজনে ঠগ খায় তেওঁ মূৰ্খ নহয়, তেওঁ বিশ্বাসী। আগতে মানুহে মিছা মাতিবলৈ ভয় কৰিছিল পাপ হয় বুলি, আৰু এতিয়া মানুহে সঁচা ক'বলৈ ভয় কৰে বিপদ বাঢ়ে বুলি। গছৰ পাত সৰি পৰাৰ আগতে সেই পাতৰ ৰং সলনি হয়, আৰু মানুহ সলনি হোৱাৰ আগতে কথা কোৱাৰ ধৰণ সলনি হয়।